আসসালামু আলাইকুম ইসলাম দৰদী ভাইসকল সোণাবাৰী ৰামাপাৰা হালকাৰ উদ্যোগত আৰু বালিকুৰি আৰু বাগবৰ হালকাৰ সহযোগত হাওৰা পাথাৰ গাঁৱত বাগবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিদিনীয়া কাৰ্যসূচীৰে জিলা ভিত্তিত ইস্তেমাৰ আয়োজন কৰা হৈছে। আজি ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখলৈকে চলি থাকিব। হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ইছলাম ধৰ্মাৱলম্বী লোকে ইতিমধ্যে সমাৱেশ হৈছে। বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক সমাগম ঘটিছে আৰু এই ইস্তেমাত আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে মন্দিৰৰ ফালৰ পৰা পোনে ডাইৰেক্ট বাগবৰ যিটো ২ লাইনযুক্ত ৰাস্তা তাতে আহি মৰাবাজৰ পৰা বালাজান পাৰ ঘাট হৈ আহিলে আপোনালোকে ইস্তেমাৰ স্থান পাই যাব। ইস্তেমাখন বৰপেটা জিলা ভিত্তিত হৈ আছে। একচুৱেলি আমাৰ চৰাঞ্চলৰ প্ৰথমবাৰৰ বাবে এইখন ইস্তেমা হৈ আছে, গতিকে আমি চৰাঞ্চলৰ ৰাইজে আমি উৎফুল্লিত। আমাৰ এনেকুৱা এখন ঠাই জেগাত ইস্তেমা হ'ব ধৰিছে বা আৰম্ভ হৈছে, গতিকে আমি বিভিন্ন অঞ্চলৰ পৰা ইছলাম দৰদী যিবিলাক ব্যক্তি আছে, ধৰ্মপ্ৰাণ ব্যক্তি আছে, আমাৰ ইস্তেমাত উপস্থিত হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তো ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আমাৰ ইস্তেমাখন জিলা ভিত্তিত হৈ আছে। গতিকে বিভিন্ন ছাইটৰ ফালৰ পৰা যাতে আমাৰ এই ইস্তেমাত অংশগ্ৰহণ কৰিব পাৰে ৰাইজে। গতিকে ৰাস্তাৰ কোনো অসুবিধা নাই, চৰ চাপৰি হ'লেও গোটেইখিনি পাকা ৰাস্তা বা পকী ৰাস্তা। মাজত সৰু এখন নৈ আছিল, কিন্তু এতিয়া পানী চানী একো নাই, গতিকে অহাত কোনো প্ৰব্লেম নাই। প্ৰিয় ইছলাম দৰদী ভাইসকল, আপোনালোকে যিটো দৃশ্য দেখা পাইছে ইস্তেমাৰ ভিতৰৰ কক্ষ আৰু এই ভিতৰৰ ছাইট বহুত ধুনীয়াকৈ সুন্দৰকৈ সাজি উলিওৱা হৈছে। গতিকে আমাৰ ইস্তেমাত সকলো সা সুবিধা উপলব্ধ হ'ব, আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। খোৱা লোৱাৰ পৰা আৰম্ভ কৰি সা সুবিধা যিমান লাগে যিমান দূৰ সম্ভৱ আমি কৰিছোঁ। গতিকে আপোনালোকে বিভিন্ন ঠাইৰ পৰা আহি আমাৰ ইস্তেমাখন মণ্ডিত কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। মোৰ কাৰণে দোৱা কৰিব। থেংক ইউ। নিয়ামত না, সারা দুনিয়ার মালিক হওয়া এটা কোনো বড় নিয়ামত না। এইরকম মালিক তো নমরুদ হয়েছে, ফেরাউন হয়েছে। সবচাইতে বড় নিয়ামত হইতেছে ইমানের দৌলত পাওয়া।